চাওক এবাৰ জনপ্ৰিয়তাৰ শিখৰত থকা অনুবাদ উপন্যাস এইকেইখন আপোনালোকে কিনিব পাৰে। আজি যিহেতু 1 তাৰিখ হয়, মানুহে মন্দিৰত থাকিব লাগে, কিন্তু মানুহৰ কিতাপৰ প্ৰতি আগ্ৰহটো কমি যোৱা নাই, হয়নে? খুব ভাল লাগিছে। নিশ্চয় নিশ্চয়। চাওক আপোনালোকে ইয়াৰ ভিতৰৰ পৰিৱেশ। এয়া হৈছে 33তম গুৱাহাটী গ্ৰন্থমেলাত গুৱাহাটীৰ চান্দমাৰীৰ অভিযান্ত্ৰিক খেলপথাৰত হৈ আছে। তো আপোনালোকে সকলোৱে আহিব পাৰে। Hey guys, welcome back to my YouTube channel, Smita Datta. আজি মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ চান্দমাৰীৰ অভিযান্ত্ৰিক খেলপথাৰত হৈ থকা গ্ৰন্থমেলাত। ইয়াৰ ভিতৰলৈ গৈ আপোনালোকক সমগ্ৰ পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম। কি কোনখন গ্ৰন্থ এইবাৰ বেছিকৈ ওলাইছে, আৰু ইয়াৰ লগতে আপোনালোকে সকলোৱে জ্ঞাত হয় যে অসম চুকাফা বঁটা ইয়াছে দৰ্জে থংচিয়ে পাইছে, আৰু সেই পৰিৱেশটো আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম। তেন্তে মোৰ লগত ভিতৰলৈ যাওঁ। এয়া চাওক আপোনালোকে ইয়াৰ ভিতৰৰ পৰিৱেশ। এয়া হৈছে 33তম গুৱাহাটী গ্ৰন্থমেলাত গুৱাহাটীৰ চান্দমাৰীৰ অভিযান্ত্ৰিক খেলপথাৰত হৈ আছে। তো আপোনালোকে সকলোৱে আহিব পাৰে। কিতাপ পঢ়াটো ভাল অভ্যাস, চ' আপোনালোকেও আহক, ইয়াৰে পৰা কিতাপ লৈ লওক। তো ময়ো কিতাপ কিনিব আহিছোঁ। কি কিতাপ লওঁ আপোনালোকক মই দেখুৱাব চেষ্টা কৰি যাম। আইকাত আনিছা? এই চাওক মানুহৰ নালি নিচিকা ভিৰ, য'ত আজি মন্দিৰত মানুহ ইমান হ'ব লাগে, কিন্তু মানুহৰ আমি ক'ব নোৱাৰোঁ যে কিতাপৰ প্ৰতি মানুহৰ খুব। এয়া চাওক ভিতৰৰ দৃশ্য সম্পূৰ্ণ। সম্পূৰ্ণ ভিতৰৰ দৃশ্য হয় এইবিলাক। আপোনালোকে চাওক, চাৰিওপিনে মানুহৰ সমাগম। তো আপোনালোকক মই আকৌ কৈছোঁ, যিহেতু এয়া বৰ্তমান আপোনালোকে যি কৰোণা ভাইৰাছৰ তথাপিও যে মানুহৰ সমাগম এতিয়াও কমি যোৱা নাই, সেয়াই উদাহৰণ হৈছে ইয়াতে আপোনালোকে চাব পাৰে। চাওক, এয়া গ্ৰন্থমেলাৰ বাকৰিত ভাৰতীয় খাদ্য সম্ভাৰৰ ৰেষ্টুৰেণ্টটো তেওঁলোকে খুলিছে। আপোনালোকৰ ভোক লাগিলে ইয়াতে খাব পাৰিব। তোমাৰ আহি কেনেকুৱা লাগিলে? তোমাকে সুধিছোঁ, বাইক দিয়া, কেনেকুৱা লাগিলে? মই আজি প্ৰথম আহিছোঁ, গুৱাহাটী গ্ৰন্থমেলাত প্ৰথম আহিছা? আজি 33তম বাৰ্ষিক যিটো গ্ৰন্থমেলা হৈ আছে গুৱাহাটীত, মই আজি প্ৰথম আহিছোঁ। ইয়াতে আহি খুবেই ভাল লাগিছে মোৰ। তো চাওঁ ইয়াৰে পৰিৱেশ কেনেকুৱা। হয়, ইমান মানুহ হৈছে ন কৰোণা ভাইৰাছ। আজি যিহেতু 1 তাৰিখ হয়, মানুহে মন্দিৰত থাকিব লাগে, কিন্তু মানুহৰ কিতাপৰ প্ৰতি আগ্ৰহটো কমি যোৱা নাই, হয়নে? খুব ভাল লাগিছে। নিশ্চয় নিশ্চয়, ধন্যবাদ। এয়া বাবা কাঠৰ চকোৱা লগোৱা গাড়ী হয়। কি ভাল লাগিছে নহয়নে? এয়া ঠকুৱা গাড়ী, আমি যে সৰুতে খেলিছিলোঁ। এইখিনি জেগাত বহি লয়
কৃষ্ণ সৱতীৰ আধুনিক মহাভাৰত খ্যাত এইখন আপোনালোকে চাওক মই যিমানটো পাৰোঁ আপোনালোকক গ্ৰন্থমেলাৰ বাকৰিৰ কিছু দৃশ্য মই দেখুৱাব চেষ্টা কৰি যাম আৰু কৰি আছোঁ